আমি চিঙৰা খাব আহিলেও কিন্তু দোকানত বৰ্তমান চিঙৰা নাই, আনিব গৈছে বোলে। সেইকাৰণে আমি এতিয়া অলপ ৰখিব লাগিব নে কি কোৱা? ৰখিব লাগিব এতিয়া। কিবা ক'বা নেকি? কি ক'ম? এনেই কিবা এটা কৈ দিয়া। বন্ধ হৈছে। হেল্ল' ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল। আজি লৈ আহিছোঁ এটা নতুন ভিডিঅ' য'ত যাওঁ আমি তিনিটকীয়া চিঙৰা খাবলৈ। ক'ত যাওঁ চাই থাকক। হিৰকে এতিয়া মোৰ লগত ব্লগ বনাই আছে। মই ড্ৰেছ কৰি আছোঁ, ব্লগ বনাই আছে। মই ড্ৰেছ কৰি আছোঁ, ফাল্টু মানুহ নাই। অ'কে গাইছ, তো আমি এতিয়া তিনিটকীয়া চিঙৰা সন্ধানত যাই আছোঁ। कौन है ये लोग? আৰু এয়াৰ প্ৰেজেণ্টেশ্যনৰ মালিক বন্ধ হৈছে। চাইকেল চলাব, মই উঠি যাম। মই ফুৰি গুচি আছে গাড়ী। আমি টংলাৰ গোটেই চুককোণ ফুৰিবলৈ সক্ষম হ'ম আজি। আমি এতিয়া চাইকেলত উঠিবলৈ সাজু হৈছোঁ। চাইকেলত উঠিবলৈ দে মোবাইল দে। কম দামী মোবাইল গাইছ। সন্ধানত যাই আছোঁ আমি টংলাৰ মাছ ৰাস্তাৰ ৰাস্তাৰ মাছ হয়। তো এয়াৰটো চিনিয়ে পায়, অভিজিত সকলোৱে মিহি বুলি জানে। এয়াৰ প্ৰেজেণ্টেশ্যনৰ মালিক, অসমৰ জনপ্ৰিয় ইউটিউব চেনেল এয়াৰ প্ৰেজেণ্টেশ্যন জনপ্ৰিয় নহয় মালিক হয়। আৰু লাষ্ট তো আপুনি কিবা ক'ব নেকি? সেই বস্তু বন্ধ হৈছে। কোৱা কিবা বন্ধ হৈ গৈছে। ভালকৈ কওঁ কিবা। বন্ধ হৈ গৈছে কোৱা। তো মানে আমাৰ মানে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আহিলে, তো ইয়াৰ ওপৰত আপুনি অলপ কিবা ক'ব নেকি? পৰীক্ষা আউটটো আহিবই বুলি কৈছে। कौन है ये लोग? সেই বস্তু আজি চাইকেল লৈ টংলাত। এই ব্লাৰ কি হৈছে? ব্লাৰ হৈ আছে। প্ৰকাশ হয়। ক'ত যাবি? তিনিটকীয়া চিঙৰা ক'ত পায়? অ'কে গাইজ, তো আপোনালোকে তিনিটকীয়া চিঙৰা খাবলৈ এইফালে এই টংলাৰ ইয়াত চাৰিআলি ইফালেদি সোমাই আহিব লাগিব। বাৰু জানো আপোনালোকে খাব নাহে ক'ত আৰু তিনিটকীয়া চিঙৰা খাবলৈ টংলাত আহিব। তথাপি ক'লোঁ আৰু আহিলে আহিব পাৰে। ফাইনেলি গাইজ আমি পাই গ'লোঁ তিনিটকীয়া চিঙৰাৰ দোকান। এইখিনিতে ক'ৰবাত আছে বোলে, অভিজিতে জানে। নাই তালা নাই, তালা নাই, তালা আছে, চাবি নাই। চাবি নাই দে। আমি চিঙৰা খাব আহিলেও কিন্তু দোকানত বৰ্তমান চিঙৰা নাই, আনিব গৈছে বোলে। সেইকাৰণে আমি এতিয়া অলপ ৰখিব লাগিব নে কি কোৱা? ৰখিব লাগিব এতিয়া। কিবা ক'বা নেকি? কি ক'ম? এনেই কিবা এটা কৈ দিয়া। বন্ধ হৈছে। कौन है ये लोग? कहाँ से आते हैं ये? অ'কে গাইজ, চাওক এয়া চাওক, মানুহ চাওক, মানুহৰ ভিৰ চাওক। তিনিটকীয়া চিঙৰা খাবৰ কাৰণে মানুহৰ ভিৰ চাওক। ইয়াৰ পৰা গম পাই যে কেনেকুৱা চিঙৰা বনায় আৰু ইয়াতে। আহি পালে আৰু আমি চিঙৰা খাব লাগে এতিয়া। তো গাইজ চিঙৰা আহি পালে, কিন্তু বহুত ভিৰ। আমি অলপ ৰখি আছোঁ ভিৰটো কমালৈকে। ভিৰটো কমিলে একেবাৰে লৈ পেলাই আকৌ যাম আৰু আমি ৰুমত। ইয়াতে নাখাওঁ দেই, ৰুমত যাম। পইচা পইচা। I got broads in Atlanta, just to the lean the family. Credit cards and the scammers, hitting the licks in the van. Legacy, family, wait and see, look like a panda. Going out like a Montana, 100 killers on the helmets.
এক লিটাৰ আৰু মিঠাই কিবা অ'কে গাইছ তো চিঙৰা আহি গ'ল আমাৰ দেখাই দিয়া অলপ চিঙৰাটো আৰু এতিয়া চিঙৰাৰ বম পাৰ্টি হ'ব নেকি বোম পাৰ্টি ঐ আজি এছবি জেএছবি মিষ্টাৰ জেএছবি অ' জেচিবি জেএছবি বুলি কৈছিলোঁ মই জেএছবি মিষ্টাৰ নহয় অকল জেএছবি কিবা জেএছবি কিবা আৰু জালুকবাৰী চাদা বেপাৰী ইণ্ডিয়ান আৰ্মি চেলুট জয় হিন্দ জয় ভাৰত এইটো দেখাই দিয়া সেইটো সূৰ্য বোলে হিৰকে কয় সূৰ্য বোলে গাই বন্ধ হৈ গৈছে এইগিলা চব হিৰকৰ মাছৰ পৰা হেৰি কৰ এইগিলা চেল্ফি কৰ চেল্ফি মানে সেইটো কৰ কি সিটো কৰ কি খোৱা ঠাণ্ডা চবটিকে ফুটো প্ৰেমৰ লোকানন্দা বেলেগ দিলি এইটো ডেৰেক ডেৰেক कहाँ से आते हैं ये? এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বোৱালা প্ৰেমৰ লোকানন্দ আইনা আছে নেকি আইনা আমি আহি অভিজিতৰ ঘৰ পালোঁ আৰু অভিজিতৰ ৰুম পালোঁ আৰু এয়া হ'ল অভিজিতৰ ৰুম ফকতীয়া ৰুম আমি এতিয়া চিঙৰা খাম নেকি চিংৰা খালোঁ পাৰ্টি নকৰা এতিয়া চিংৰাটো কি বস্তু কেতিয়া পাৰ্টি নকৰা এতিয়া চিংৰাটো কি বস্তু Music. বন্ধ হৈছে অ'কে গাইছ মই আহি ৰুম পালোঁ আৰু এয়া হ'ল আইনা এয়া হ'ল কলম আৰু এয়া হ'ল চিঙিৰা 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 যদিও চিঙিৰাকেইটা দাম কম কিন্তু চাইজটো সৰু নহয় দেই ইমান 5 টকাৰ নিচিনাই অলপমান সৰু আৰু যেনিবা তো বন্ধুসকল আজি ইমানতে সামৰিলোঁ এটা সৰু ভিডিঅ' আছিল এনেই বনালোঁ আৰু জাষ্ট তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব মোৰ ইয়াৰ পিছত আহিবলগীয়া ধামাকাদাৰ ভিডিঅ'বোৰ চাবৰ বাবে ধন্যবাদ ভিডিঅ' বনাইছা এইটো মই বেলেগ ইউটিউবাৰক দেখা পাইছোঁ বনোৱা